বিৰাট জাংমুং বাই আজিৰ দিনটো মোৰ কাৰণে বহুত মানে ভাল কাৰণ মই 1990 চনৰ পৰা মই হেণ্ডলুম ডিপাৰ্টমেণ্টৰ লগত জড়িত মানে কি মই এজ এ এণ্টাৰপ্ৰিনাৰ মোক মানে গুৱাহাটীত থকা দিনৰে পৰা অসম চৰকাৰে মোক প্ৰথম মানে মুগা আৰু এৰী পোহাৰ কাৰণে এৱাৰনেছ প্ৰগ্ৰাম আৰু মানে আমি কিয় মানে বস্ত্ৰশিল্পৰ মানে আমি গুৰুত্ব দিব লাগে সেইটোৰ ওপৰত মই এটা প্ৰজেক্ট কৰিছিলোঁ আৰু তেতিয়া মই ইমান নাজানিছিলোঁ তথাপিও মানে কি তেতিয়াৰ পৰা মোৰ মনটো মানে একদম হেণ্ডলুমৰ প্ৰতি বহুত এটা দুৰ্বলতা আছিল আৰু তাৰপিছত মই যিমান দূৰ জানো মই জন্ম হোৱাৰ দিনৰে পৰা আমাৰ ঘৰত এৰী পুহিছিল প্ৰত্যেকে মানে এৰী কাপোৰ এতিয়াও আছে মোৰ মা দেউতাটো সৰুতে ঢুকাইছে কিন্তু আমাৰ দাদা বৌ মানে বাজেইহঁতে যিবিলাক এৰী পোহে সেইবিলাকৰ পৰা যে আমাৰ এটা ঘৰখনৰ মানে আৰ্নিং চ'ৰ্চ এটা আছিল বা গোটেই গাঁওখনে যেতিয়া এৰী পোহে তেতিয়া মানে দেখিছিলোঁ যে নহয় এইটো এটা উত্তম উপায় কিন্তু সময় সলনি হোৱাৰ লগে লগে মানে আজিকালি মানে ডিজিটেল যুগত বিভিন্ন ধৰণৰ চৰকাৰী সাহায্য পোৱা যায় সুবিধা পোৱা যায় গতিকে মই ভাবোঁ যে আমাৰ গোটেই সমগ্ৰ অসমতে আমাৰ এই হস্তশিল্পটোক যদি আমি জীয়াই ৰাখিব লাগে তেতিয়াহ'লে প্ৰত্যেকগৰাকী মহিলাই আমি কাম কৰিব লাগিব অন্ততঃ 2 ঘণ্টাৰ কাৰণে হ'লেও আমি নিজৰ শালখন ঘৰতে পাতি আমি নিজে 1 কেজি সূতা আনি আমি যদি 3খন কাপোৰ উলিয়াই দিব পাৰোঁ তাৰ কাৰণে আমি বহুত উপকৃত হওঁ লাভৱান হওঁ আৰু মই বিশেষভাৱে এটা চৰকাৰক আমাৰ বিটিআৰ চৰকাৰকে কওঁ যিহেতু মই বহুত ধৰণৰ জেগা মই ফুৰিছোঁ চাইনাৰ পৰা আৰম্ভ কৰি আপোনাৰ সাউথ আফ্ৰিকা ছিংগাপুৰ মালয়েছিয়া ভিয়েটনাম তাৰপিছত অলপতে মই যোৱা ফেব্ৰুৱাৰী মাহত মই UK গৈ আহিছোঁ তাতো মই আৰণাই লৈ গৈছোঁ জেকেট লৈ গৈছোঁ এৰীৰ এনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰী তাৰপিছত গুৱাহাটীৰ দিল্লীত যিখন মানে প্ৰত্যেক বছৰে IITF ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ বুলি এখন হয় 15 দিনীয়া এখন মেলা হয় প্ৰদৰ্শনী হয় তাত মানে মই বিটিআৰৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ আৰু তাতেও মানে গোটেই দেশ বিদেশৰ পৰা মানুহ আহে তেওঁলোকে মানে মোৰ এৰী প্ৰডাক্টটো খুব পচন্দ কৰে আৰু তেওঁলোকক যদি মই কোনো ধৰণৰ বাৰ্গেনিং নকৰে তেওঁলোকে মানে এৰীটো হাতে কাটা বস্তুটো লৈ যায় আৰু যিটো চিল্কৰ দামটো যেতিয়া বেছি কয় তেওঁলোকে হয়তো বুজি পায় গতিকে তেওঁলোকে এৰী চিল্কটোৰ প্ৰতি ইমান মানে হেৰি নহয় গতিকে আমি এৰী যিটো আমি ঘৰত হাতে কাটা যিটো এৰী সূতা সেই সূতাটো যদি আমি ঘৰে ঘৰে ববলৈ আৰম্ভ কৰোঁ প্ৰত্যেকটো ঘৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব আৰু আগবাঢ়ি যাব আৰু এটা কথা কওঁ মই যে মিজোৰামত গৈছিলোঁ মিজোৰামত যাওঁতে তেতিয়া তেওঁলোকৰ থলুৱা প্ৰডাক্টবিলাক তেওঁলোকে নিজৰ মাজতে কিনা বেচা কৰে গধূলি হোৱাৰ লগে লগে 4টা বজাৰ পৰা 7টা বজালৈকে তেওঁলোকৰ এখন মাৰ্কেট বহে গোটেই মহিলাবিলাকে নিজৰ যিবিলাক প্ৰডাক্ট বনোৱা ঘৰত বনোৱা শালত বোৱা তেওঁলোকে একদম হোম ফাৰ্নিচিঙৰ পৰা আৰম্ভ কৰি পিন্ধা কাপোৰৰ পৰা আৰম্ভ কৰি চববিলাক নিজৰ মিজোৰামৰ নিজৰ ষ্টেটৰ ভিতৰতে মানে কিনা বেচা কৰে আৰু সেই বস্তুটো যদি আমাৰ বিটিআৰত যদি কৰিবলৈ পাৰে তেতিয়াহ'লে আমাৰ যিবিলাক ৰিম'ট এৰিয়া একদম ভিতৰৰ অঞ্চলৰ যিবিলাক আমাৰ এতিয়াও মানে অৰ্থনৈতিক ঢুকি নোপোৱা মহিলাবিলাকে উন্নত মানদণ্ডৰ কাপোৰবিলাক বৈ মেলি আমাৰ বজাৰত বিক্ৰী কৰিব পাৰিব আৰু মোৰ বিশ্বাস যিহেতু আমাৰ ইমান বিটিআৰৰ যিটো আমাৰ দখনা কালাৰফুল আৰণাই কালাৰফুল ৰেড হয় ৰেডটো হৈছে পাৱাৰ য়েলোটো হৈছে লক্ষী আৰু গ্ৰীণটো হৈছে এভাৰগ্ৰীণ সদায় সজীৱ হৈ থকা গতিকে ইয়াৰ মিনিং আছে মই প্ৰথমতে বুজি পোৱা নাছিলোঁ কিন্তু যেতিয়া মই ডাৰবানত 87খন মহাদেশৰ লগত যেতিয়া মই একেখন প্লেটফৰ্মত যেতিয়া মই থিয় হৈছিলোঁ তেতিয়া মই সেই কালাৰৰ ৰঙৰ মানে মূল্যটো বুজি পাইছিলোঁ আৰু তেতিয়াৰ পৰা মই ভাবিছিলোঁ যে মই সমগ্ৰ গোটেই ভিতৰৰ অঞ্চলবিলাকত গৈ ৰাভা বড়ো মিচিং চবকে লৈ পেলাই মই কাম কৰি আগুৱাই যাম আৰু সেইকাৰণে সেই যুক্তিৰে মই প্ৰথমতে 2020 চনত যেতিয়া আমাৰ বিটিআৰখন আমাৰ সলনি হৈ UPPL চৰকাৰখন আহিল ইয়াৰ আগতেও মই যুদ্ধ কৰিছিলোঁ BPFৰ দিনত কিন্তু কোনো ধৰণৰ সঁহাৰি পোৱা নাছিলোঁ গতিকে মই UPPLৰ দিনত যিহেতু মই গোটেই বিটিআৰ একদম শদিয়াৰ পৰা ধুবুৰী বুলি যিটো কয় মই এইটো কি গোসাইগাঁৱৰ পৰা মাজবাটলৈকে মই ঘূৰি প্ৰত্যেকটো মহিলাৰ লগত মই কথা পাতোঁ যেনেকৈ যি ধৰণে তেওঁলোকে বিচাৰে তেনেকৈ মই কাম কৰোঁ
কৰোঁ। আৰু গোসাইগাঁৱৰ কচু গাঁও বুলি এখন ভিতৰত আমাৰ ৰায়মনৰ ওচৰতো এখন গাঁও আছে, তাতে 2500 মহিলা আছে, যিয়ে নেকি তেওঁলোকে এতিয়া মাছৰুমৰ খেতি কৰিছে, দুই এটা কাপোৰ বৈ পেলাই তেওঁলোকে আগবাঢ়ি আহি আছে। গতিকে মই ভাবোঁ আমাৰ মহিলাবিলাকে যদি এনেকুৱা ধৰণৰ এটা ৰিভলিউশ্যন গঢ়ি তোলে, তেতিয়াহ'লে আমি এটা যেতিয়া সংগ্ৰাম গঢ়ি তুলিম, আমাৰ নিজৰ প্ৰডাক্টবিলাক নিজৰ মাজতে বিক্ৰী কৰাৰ এটা আমি নিজৰ বজাৰখনক আমি মানে শক্তিশালী কৰি গঢ়ি তুলিবৰ কাৰণে হ'লে আমাৰ মহিলাবিলাক আগবাঢ়ি ওলাই আহিব লাগিব।